ধুনীয়া বুলি কোনো বস্তু নাই। তুমি যিমানেই ভাল পাবা সিমানেই ধুনীয়া দেখিবা। ভগৱানে আমাক সেইবোৰ বস্তু কেতিয়াও নিদিয়ে যিবোৰ বস্তু আমাৰ ভাল লাগে। ভগৱানে আমাক সেইবোৰ বস্তুহে দিয়ে যিবোৰ আমাৰ বাবে ভাল। বাস্তৱ কেতিয়াও সপোনৰ দৰে সুন্দৰ নহয় আৰু সুন্দৰ সপোন কেতিয়াও বাস্তৱৰ দৰে নহয়। মানুহ এজন হঠাতেই কাৰোবাৰ জীৱনৰ পৰা আঁতৰি নাযায়। তেওঁ আঁতৰি যোৱাৰ সিদ্ধান্ত আগতেই লয়, মাথো অজুহাত বিচাৰি ফুৰে, সঠিক সময় অহালৈ অপেক্ষা কৰে। সময়ে শিকায় আপোন বুলি ভাবি থকা সকলো মানুহ আচলতে আমাৰ আপোন নাছিল। প্ৰকৃততে বিপদৰ সময়ত যাক তুমি তোমাৰ কাষত পাবা তেওঁৱেই তোমাৰ আপোন। যদি কোনোবাই তোমাৰ জীৱনৰ পৰা আঁতৰি যাব বিচাৰে তেনেহ'লে জোৰ কৰি ধৰি ৰাখিব চেষ্টা নকৰিবা, কাৰণ তুমি হাজাৰ চেষ্টা কৰিলেও এৰি যাব বিচৰাজনে যাবই। শূন্যৰ লগত শূন্য যোগ কৰিলে যিদৰে যোগফল শূন্যই হ'ব, সেইদৰে যি তোমাৰ নহয় তাৰ বাবে গোটেই পৃথিৱীৰ লগত যুদ্ধ কৰিলেও সি তোমাৰ নহ'ব। যি ভাগ্যত থাকিব তেওঁ নিজেই আহিব, আৰু যি ভাগ্যত নাথাকিব তেওঁ আহিও ঘূৰি যাব। আনৰ বাবে নিজক সলনি নকৰিবা। ভালপোৱাজনে তুমি যেনেকৈ আছা তেনেকৈয়ে পচন্দ কৰিব। কাৰোবাক জোৰ কৰি ভাল পাই একো লাভ নাই, কাৰণ শুকান মৰুভূমিত কেতিয়াও পদুম নুফুলে। চকু পানীবোৰ বৰ মূল্যৱান। যিয়ে ইয়াৰ মূল্য নুবুজে তাৰ বাবে ইয়াক কেতিয়াও নষ্ট নকৰিবা। বিশ্বাস অবিহনে ভালপোৱা নহয়। যাক বিশ্বাস কৰিব নোৱাৰিবা তাক কেতিয়াও ভাল পাব নাযাবা। মনত ৰাখিবা, জীয়াই থাকিবলৈ উশাহ আৰু ভাল পাবলৈ বিশ্বাসৰ প্ৰয়োজন হয়। পৃথিৱীত কঠিন কামটোৱে হ'ল মানুহক বিশ্বাস কৰা, আৰু সহজ কামটোৱে হ'ল কাৰোবাক ধোকা দিয়া। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, কিন্তু খুব কম সংখ্যকেহে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। সময়বোৰ আমাৰ। কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰোঁ, আৰু যদি বিচাৰোঁ সময়বোৰক ভুল মানুহ এজনৰ লগত কটাই নষ্টও কৰিব পাৰোঁ। মই তোমাক বিচাৰোঁ, তোমাৰ অতীতক নহয়। মই তোমাৰ ভৱিষ্যত হ'ব খোজোঁ। অকল বৰ্তমানেই নহয়, তোমাৰ জীৱনৰ শেষৰজন হ'ব বিচাৰোঁ, প্ৰথম দ্বিতীয়জন বুলি নহয়। যিজনী ছোৱালীয়ে তাইৰ মাক দেউতাকৰ অভাৱ দেখি তাই নিজৰ সৰু সৰু সুখবোৰ ত্যাগ কৰে, সেইজনী ছোৱালীয়ে টকাৰ প্ৰেমত কেতিয়াও নপৰে।